বঙাইগাঁৱৰ পৰা মই নবীফা ৰহমানে বাতৰি পৰিৱেশন কৰি আছোঁ। এটা বিগ ব্ৰেকিং নিউজ, এটা মনোৰঞ্জনধৰ্মী খবৰ। বাপন সাহাই অসমবাসীৰ লগতে বঙাইগাঁওবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰ্বভাৰতীয় পৰ্যায়ত গুজৰাটৰ জামনগৰত অনুষ্ঠিত মিষ্টাৰ ইণ্ডিয়ান বলীউড ক্ৰন 2021 মডেলিং কম্পিটিশ্যনত ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰতিযোগীসকলৰ ভিতৰত বঙাইগাঁও জিলাৰ মানিকপুৰৰ নোৱাপাৰা গাঁৱৰ যুৱক বাপন চৰকাৰে প্ৰথম ৰাণৰ আবিষ্কাৰ পাবলৈ সক্ষম হৈছে। এই খবৰ বঙাইগাঁও জিলাবাসীৰ লগতে মানিকপুৰ অঞ্চলত এক আলোড়নৰ সৃষ্টি কৰিছে। এই খবৰ পোৱাৰ লগে লগে সমগ্ৰ বঙাইগাঁও জিলাৰ লগতে মানিকপুৰ অঞ্চলৰ বিভিন্ন দল সংগঠনে বাপন চৰকাৰক লৈ অভিনন্দন জ্ঞাপন কৰিছে। বাপন চৰকাৰ এই কৃতিত্ব অৰ্জন কৰাৰ কাৰণে মানিকপুৰৰ নোৱাপাৰা গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল পাব্লিক নিউজ 365। जैसा कि आप सबने देखा है कि यहाँ पे हमारे पास में दो लोग बच्चे हैं और दोनों के दोनों ही। नमस्कार অসমবাসী ৰাইজক, মোৰ নাম বাপন চৰকাৰ। মই বঙাইগাঁও জিলাৰ মানিকপুৰৰ হয়। গুজৰাট জামনগৰত অনুষ্ঠিত হোৱা ইণ্ডিয়ান বলীউড ক্ৰাউন ফেশ্বন শ্ব'ত মই পাৰ্টিচিপেট কৰোঁ আৰু তাৰে মই ফাৰ্ষ্ট ৰাণাৰ আপ কিতাপ জিকিবলৈ সক্ষম হ'ম। মই বিশেষভাৱে ইয়াৰ ফাউণ্ডাৰ য়োগেশ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অবিনাশ ঢেল ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই